হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভালেই। মই মোৰ কেনয়িং গোলাপৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আৰু বৰ্তমান মই এতিয়া আছোঁ পাহাৰৰ ভিতৰত। কিয় আহিছোঁ পাহাৰৰ ভিতৰত, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক সকলোবোৰ দেখা যাবলৈ চেষ্টা কৰিম। বলক তেনেহ'লে দেৰি নকৰি আজি ভিডিঅ'টো প্ৰথমৰ পৰা ষ্টাৰ্ট কৰোঁ। এতিয়া মই ঘৰৰ পৰা ওলাই আহি গৈ আছোঁ আমাৰ সেই ঠাইটোলৈকে। চাওক, ইমান ধুনীয়া এটা পৰিৱেশ আৰু তাৰ মাজে মাজে আমি গৈ আছোঁ। আৰু ইফালে এতিয়া আমি আমাৰ ঠাইখিনি আহি পাইছোঁৱে বুলি ক'ব পাৰি। ৰাস্তাৰ পৰা অলপ ভিতৰলৈ সোমাব লাগিব আৰু সেইটো কাৰণে আমাৰ বাইককেইখন ইয়াতে থ'লোঁ। আৰু আপোনালোকে জেগাখিনি দেখি চাগে গম পাইছে কোন ঠাই হয়, চিনি পোৱা সকলে গম পাইছে কোনখিনি ঠাইলৈ আমি আহিছোঁ। আৰু এয়া মোৰ লগত আৰু 3জন ছাৰ আহিছে। আমি 4জন মিলি আমাৰ ঠাইখিনি চাবৰ কাৰণে গৈ আছোঁ। বলক পাহাৰৰ ভিতৰত গৈ আপোনালোকক সকলোবোৰ কৈ আছোঁ যে কিয় আহিছোঁ ঠাইখিনিলৈকে। আমি ভিতৰলৈ সোমাই আহি থাকোঁতে দেখা পালোঁ ভিতৰত অলপ জুই লাগি থকা, আৰু দেখা পাই ভয় লাগিছিল প্ৰথমতে, কাৰণ কোনে বা লগাই থ'লে সেইটো কথা ভালকৈ নাজানো। নিজেও লাগিব পাৰে, নহয়তো আন কোনোবা মানুহেও এনেকৈ লগাই দিব পাৰে। কিন্তু এনেকৈ জংঘলৰ মাজত বা পাহাৰৰ ভিতৰত জুই লগোৱাটো এটা ভাল কথা নহয়। সেইবাবে আমি ভাবিলোঁ নাই, জুইখিনি নুমাই থৈ যাওঁ, আৰু এনেকৈ আমি নুমাবলৈ চেষ্টা কৰিলোঁ। ফাইনেলি এতিয়া আমি আহি পাই গ'লোঁ আমাৰ সেই ঠাইখিনি। আৰু এই ঠাইখিনি আছে ঘগুৱাঘুলি গাঁৱৰ পাহাৰৰ ভিতৰত। আৰু এই ঠাইখিনিলৈ কিয় আহিছোঁ আপোনালোকক সকলোবোৰ কথা মই ক'ব বিচাৰিছোঁ এতিয়া। কাৰণ আমাৰ বহুত দিনৰ পৰা এটা মন আছিলে পাহাৰৰ মাজত নাইট কেম্পিং কৰাৰ কথা, আৰু তাৰ কাৰণে আজি আমি আহিছোঁ ঠাইখিনি চাবলৈ। ইয়াত ক'ত থাকিম বা কোনখিনিত ঘৰটো বনালে ভাল হ'ব, পানী সুবিধা আছেনে নাই, আৰু সেই কথাবোৰ সুধিবলৈ বা জানিবলৈ আৰু ঠাইখিনি চাবৰ কাৰণে আমি ইয়ালৈ আহিছোঁ। সকলোবোৰ চোৱা ইতিমধ্যে হৈ গৈছে, আৰু ইয়াতে এজন খুৰাক লগ পালোঁ। খুৰাৰ লগতো কিছু কথা পাতিলোঁ যে ইয়াত থাকিলে ৰাতি অসুবিধা হ'ব নেকি। খুৰাজনে ক'লে অসুবিধাটো তেনেকুৱা একো নাই, মইতো বহুত দিনৰ পৰা ইয়াতে আছোঁৱেই, কিন্তু তোমালোকে এটা কথা মন কৰিবা, খালি বৰষুণৰ দিনত নাহিবা এনেকৈ বুলি। সেইটোও হয় বাৰু, কাৰণ এতিয়া বৰষুণ ষ্টাৰ্ট হৈ গ'ল। চাই লওঁ এতিয়া আমি কি কৰিব পাৰোঁ। যদি পাহাৰৰ ভিতৰত আমাৰ ৰাতি থকা হয়, তেতিয়াহ'লে আপোনালোকক মই এটা ভিডিঅ' প্ৰস্তুত কৰি দেখাবলৈ চেষ্টা কৰিম। ৰাতিটো আমি কেনেকৈ পাৰ কৰিলোঁ, কি কৰিলোঁ সকলোবোৰ, আৰু ৰাতিৰ পৰিৱেশটো কেনেকুৱা হয়। বাকী আজিলৈ ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকক। আজি আমাৰ নাইট কেম্পিঙৰ জেগা চাবলৈ অহা ভিডিঅ'টো ইমানেই আছিলে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে
কেনয়িং গোলাপ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ।